বহুত কষ্ট কৰিছে দেই কাহক ইউটিউবৰ ৰাইজ চবকে আজি আম টেঙা খুৱাম কাহক আমৰ বতৰ টেঙা লগাই দিব নি মনত আমৰ বতৰ টেঙা খাব টেঙা আজি এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনোৱা হৈছে বলকচোন ব্লগটো আজি ষ্টাৰ্ট কৰোঁ ইমান অপায় বলক সকলোকে আজি গাঁওখন দেখুৱাওঁ কেনেকুৱা হয় গাঁওবোৰ বলক কাছুমাৰী যায় আৰু কাছুমাৰী পিনে আমি চিধা যাব আৰু হয় নে নহয় এতিয়া আমি পাই গ'লো পকা ধানৰ মাজে মাজে সৰু সৰু আলি ইয়াকে কোৱা হয় পকা ধানৰ মাজে মাজে সৰু সৰু আলি আৰু ইয়াক কোৱা হয় 9 নম্বৰ খেতি এতিয়া বেলেগ খেতিনো হ'ব লগা হোৱা নাই কিন্তু এতিয়া 9 নম্বৰ খেতিখিনি ধান কাটিবলৈ হয় বহুত ভাল লাগে ঠাণ্ডা দিনত যেতিয়া এই ধানৰ ষ্টেপবোৰ দেখিব পোৱা যায় আৰু এতিয়াতো ঠাণ্ডা দিন নহয় জানুৱাৰী মাহত যেতিয়া ডিচেম্বৰ মাহত ধান কাটা লাহে লাহে চব এখন দুখীয়া মানুহৰ গাড়ী আৰু পাছত যেন আহি আছে এখন ধনী মানুহৰ গাড়ী আৰু গাঁৱৰ ভিতৰত এটা ধুনীয়া নামঘৰ আছে চাওক ইমান ধুনীয়া সেইটো আৰু এতিয়া আমি পাই গ'লোহি আমাৰ নিপেন গোস্বামীৰ ঘৰ দোস্তি কি খবৰ হেল্ল' খবৰ কেনে ভালে বহুত লগ পোৱা নাই খবৰ নিদিয়াকে আহি গৈছে কি ক'বা মোৰ ফোন লৈ আছো আৰু গাঁৱৰ মনমোহা দৃশ্যক লৈ আপোনালোককে সকলোকে স্বাগতম বলক আৰু এই মহেখোচা গাঁওখনত ধুনীয়া এটা নামঘৰ আছে আৰু এই নামঘৰটোতে ভাওনা পতা হয় প্ৰতি বছৰে আৰু কেতিয়াবা আহিম ভাওনা চাবলৈ সকলোতে ভাওনা ভাল নাপায় তথাপিও আহিব পাৰিব এতিয়া আম পাৰি আছোঁ এই দাদাজন আম পাৰি আছে আৰু এজনে উলংগ ড্ৰেছত গা ধুই আছে নেকেড ড্ৰেছত